হাই ফ্ৰেণ্ড, বৰ্ণালী প্ৰডাকশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত লং ভিডিঅ' দিবলৈ লৈছোঁ। এনেওতো শ্বৰ্ট ভিডিঅ'ই দি থাকোঁ, লং ভিডিঅ' দিবলৈ সময় নাপাওঁ। আজি ট্ৰেইনৰ ষ্টেচনৰ পৰা ব্লগটো আৰম্ভ কৰি দিওঁ। যাব লৈছোঁ পাছিঘাট। পাছিঘাটত আমাৰ মামাৰ ঘৰ। বহুত বছৰ মূৰত পাছিঘাট যাবলৈ ওলালোঁ। সেই বুলি এতিয়া ট্ৰেইনৰ অপেক্ষাত বহি আছোঁ। ট্ৰেইনো আহিল, লগে লগে আমিকেইটাও বহি ল'লোঁ, মা, মই আৰু ছোৱালী। আজি বহুত বছৰ মূৰত পাছিঘাট যাবলৈ ওলাইছোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে ভিউটো। আনফালে চাহ বাগানো পালোহি। আমি আকৌ ধেমাজি ট্ৰেইনখনতহে উঠিছোঁ। ধেমাজি ট্ৰেইনখনত উঠিলে এটা কাৰণতে বহুত ভাল লাগে। পাহাৰ, নদী, পথাৰ সকলোখিনি দেখিবলৈ পাই খুবেই ভাল লাগে। বাছত গ'লে আকৌ বহুত দেৰি মূৰতহে পাছিঘাট পায়গৈ। আনফালে ঘৰৰ ওচৰতে আছে ট্ৰেইনৰ ষ্টেচনটো। কিয়নো নাযাম, ট্ৰেইনত নহয় জানো? সেইকাৰণে ট্ৰেইনতে আহিলোঁ। এয়া চাওকচোন, বাৰিষা পথাৰত মানুহে কি ধুনীয়াকৈ ভুই ৰুইছে। আনফালে পাহাৰসমূহ ওচৰত পাই খুবেই ভাল লাগিছে ট্ৰেইনত আহি। আমাৰ ছোৱালী যে ক'বলৈ বাকী নাই, ইমান ভাল লাগিছে নহয় তাই উঠি। তাই আকৌ জন্মৰ পৰা প্ৰথম ট্ৰেইনত উঠিছে, সেইবাবে তাই ট্ৰেইনত খুবেই ভাল লাগিছে। ট্ৰেইনৰ পৰা এতিয়া নামিলোঁ। নামি লৰালৰিকৈ টমটমখনহে ল'লোঁ, কাৰণ বহুত গৰম আৰু আমনিও লাগিছে ট্ৰেইনত আহি। ৩-৪ ঘণ্টা ট্ৰেইনতে আহিবলগীয়া হ'ল। এতিয়া ৰুকচিনলৈ বুলি আহি আছোঁ। ৰুকচিন পাই এতিয়া আকৌ এখন মেজিকত উঠিব লৈছোঁ, কাৰণ পাছিঘাটলৈ যাবলৈতো বেলেগ এখন গাড়ী ল'বই লাগিব। সেইকাৰণে ৰুকচিনতে পাছখন বনাই ল'লোঁ আৰু পাছ বনাই আহি এতিয়া মামীহঁতৰ পাছিঘাট পালোহি। পাছিঘাটলৈ যোৱা ৰাস্তাটো অলপমান আপোনালোকক দেখাই দিছোঁ। আনফালে মামা ল'ৰাটো আগবাঢ়ি আহিলে। ইমান সৰু ল'ৰা, চাওকচোন। মামাহঁতৰ এয়া কোৱাৰ্টাৰ দেই। কোৱাৰ্টাৰত আহি পাই গ'লহি ভাগৰে জুগৰে। মায়ে আকৌ পাচলি আনিছে, বজাৰখন মেলি দিছে, কি কি আনিছে। আজিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। বাই।